রহিম এয়াই রাম আৰু ৰহিমৰ শেষ কথা। প্ৰণতানাম প্ৰসীদতম দেবী বৈ। মোৰ বৰ ভয় লাগে। টিভিৰ নিউজবোৰত দেখাৰ নিচিনা সেই মাধৱীহঁতক যদি হত্যা কৰে। বহুত ডাঙৰ খেলি সকলোবোৰ সেই পলিটিচিয়ান বিৰাজ চৌধুৰীয়ে পকেটত লৈ ঘূৰি ফুৰে আৰু অত্যাচাৰবোৰ কেৱল সাধাৰণ জনতাৰ ওপৰতে হয়। আমি হলো সাধাৰণ জনতা, কিন্তু এই সাধাৰণ জনতাও যেতিয়া হাৰ পাই জাগি উঠে নহয়, তেতিয়া কিন্তু সিহঁতৰ দৰে পলিটিচিয়ানবোৰৰ ৰক্ষা নোহোৱা হয়। এইখন সমাজৰ ভাল ভাল মানুহবোৰ যদি একগোট হৈ সেই বেয়াৰ বিৰুদ্ধে যুঁজিলে হয় নহয়, তেতিয়া সেই লেতেৰা পলিটিক্স কৰা বিৰাজ চৌধুৰী আৰু মানৱৰ নিচিনা অপদাৰ্থ আৰু অপৰাধীৰ গছজোপা আমি উভালি আনিব পাৰিলো হয়। সিহঁতে আমাৰ পৰিয়ালৰ ওপৰত হাত তুলি বহুত বেয়া কাম কৰিলে, বহুত বেয়া কাম কৰিলে। মা চাফা কৰি পেলা। ইহঁতৰ দৰে সমাজখন লেতেৰা কৰা এই জাবৰবোৰক চাফা কৰি পেলা। চাফা কৰি পেলাম, তই ঠিক কথা কৈছ। এই সমাজখন লেতেৰা কৰা প্ৰত্যেকজন অপৰাধীক মাৰি চাফা কৰি পেলাম। এই ৰামে যি কয় সঁচা কথা কয়। এই ৰামে যি কয় সঁচা কথা কয় আৰু বৰ ধুনীয়াকে কয়। ৰহিম এয়াই ৰাম আৰু ৰহিমৰ শেষ কথা। प्रणतानां प्रसीदतम देवी वैश्वानर।